স্বাগতম জনাইছো অনলাইন টেক আসাম ইউটিউব চেনেললৈ। সো ফ্ৰেন্ডস, আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত বিএ বিএসসি বিকম ফার্স্ট সেমিস্টার থার্ড সেমিস্টার নাইবা ফিফথ সেমিস্টারত পঢ়ি আছে তেতিয়াহ'লে এইটো ভিডিও আপোনালোকৰ বাবে। হয়, গুৱাহাটী ইউনিভাৰ্চিটি এইবাৰ অনলাইন এক্সাম ল'বলৈ সাজু হৈছে। অনলাইন এক্সাম লোৱাৰ আগমুহূৰ্তত আপোনালোকৰ ৰেজিষ্টাৰ থকা মোবাইল আৰু জিমেইলত আইডি পাছৱৰ্ড সেন্ড কৰিব। এই আইডি পাছৱৰ্ডেৰে আপোনালোকে লগইন কৰি অনলাইন এক্সামৰ ফৰ্মবিলাক আপলোড কৰিব পাৰিব। সো আপোনালোকৰ মোবাইল নম্বৰ আৰু জিমেইল লিংক থকাটো আপোনালোকৰ জৰুৰী। সো যদি আপোনালোকৰ লিংক নাই বা বেলেগ ভুল আছে তেতিয়াহ'লে আপোনালোকে শুদ্ধ কৰক, এনেকৈ নহ'লে আপোনালোকৰ বিপদ হ'ব পাৰে অনলাইন এক্সাম দিয়াৰ সময়ত। সো আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব, যোৱাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব GU পৰ্টেল। GU পৰ্টেল সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ প্ৰথমৰ যেটো আহি যাব, প্ৰথম ফাৰ্ষ্টত গুৱাহাটী ইউনিভাৰ্চিটি, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মই ডেস্কটপ কৰি লৈছোঁ। তাৰপিছত আপোনালোকে চাব পাৰিছে ষ্টুডেণ্ট পৰ্টেল এক্সামিনেশ্যন ফৰ্ম, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে লগইন উইথ পাছৱৰ্ড যদি মনত আছে কৰিব পাৰিব, আৰু লগইন উইথ OTP যদি আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ আছে তেতিয়াহ'লে OTPৰ জৰিয়তে লগইন কৰিব পাৰিব। সো মোৰ এপ্লিকেশ্যন নম্বৰটো দিছোঁ, নাইবা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব পাৰে। ইয়াতে পাছৱৰ্ডটো বহাই দিছোঁ আৰু ইয়াতে কেপচাটো 8+8 16 বহাই মই লগইনত ক্লিক কৰিলোঁ। এতিয়া স্ক্ৰল ডাউন কৰিব, ইয়াতে চাব পাৰিছে মেনেজ প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব এডিট পাৰ্চনেল ডিটেইলছ। ইয়াতে আপোনালোকে মোবাইল নম্বৰ আৰু জিমেইলটো চেঞ্জ কৰিব পাৰিব। যদি আপোনালোকৰ ইমেইল আৰু মোবাইল নম্বৰটো ভুল আছে তেতিয়াহ'লে আপোনালোকে শুদ্ধ কৰি ল'ব। ইয়াতে শুদ্ধ কৰি আপোনালোকে সেভত ক্লিক কৰি দিব। সেভত ক্লিক কৰি দিলে আপোনাৰ সেভ হৈ যাব। মোবাইল নম্বৰ আৰু জিমেইল যদি ভুল থাকে তেতিয়াহ'লে আপোনালোকে প্ৰব্লেমত পৰিব পাৰে। আপোনালোকে লগইন কৰিবলৈ আইডি আৰু পাছৱৰ্ডটো লাগিব। পাছৱৰ্ড যদি আপোনাৰ মনত নাথাকে তেতিয়াহ'লে আপুনি অতি সোনকালে ৰিছেট কৰিব পাৰে যদি মোবাইল নম্বৰটো শুদ্ধ থাকে। আৰু যদি মোবাইল নম্বৰটো ভুল থাকে তেতিয়াহ'লে আপুনি পাছৱৰ্ডটো ৰিছেট কৰিব নোৱাৰিব। অৱশেষত আপুনি অনলাইন এক্সাম দিওঁতে আপুনি প্ৰব্লেমত পৰিব পাৰে। আপুনি লগইন যদি কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি অনলাইনত এক্সাম দিব নোৱাৰে। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, আৰু আপোনালোকে কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত আপোনালোকক লৈ আহিম। সো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু অৱশেষত আপোনালোকক এটা কথা কৈ দিওঁ যে এইটো লাষ্ট ডেট, মানে শুদ্ধ কৰাৰ লাষ্ট ডেট 22 মে'। সো থেংক ইউ, বাই বাই।